হেল্ল' এভৰিৱান, আশা কৰোঁ নিশ্চয় ভালে আছে। আজি এটা নতুন ভ্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভ্লগটো শেষলৈকে চাব। আৰু আজি ৰাতিপুৱাৰ পৰাই ভ্লগ আৰম্ভ কৰিছোঁ, একদম একেদিন কৰা নাই। আৰু আজি পূজাৰ শেষেই হ'ল, পূজাৰ মই ভ্লগ নবনালোৱে। আৰু আজি বিজয়া দশমী, গতিকে আজি বিজয়া দশমীৰ শুভেচ্ছা জনাইছোঁ। বছৰটোলৈ আজি শেষেই হ'ল, আকৌ অহা বছৰ পাওঁনে নাপাওঁ সেইটো পিছৰ কথা। বাকী চাগে পূজা আপোনালোকৰ ভালেই গ'ল, মোৰ আৰু আপোনালোকৰ চাগে পূজা ভালেই গ'ল, ভালে চালে। মই যোৱা নাই, ইহঁতে গৈছে, দুদিনে লৈ গ'ল। আৰু আজিও সেই ডাঙৰ ছোৱালীক লৈ গৈছে বাপেকে ঘৰত। আজি যিহেতু দশমী হয়, আজি দোকান চোকান নোখোলে, সেইকাৰণে চব বন্ধ কাৰণে বাপেকো গ'ল, কিবা কামো আছিল। তাৰোপৰি তাই আগতে আমি বহুত প্লেন কৰি থৈ দিছিলোঁ যে ঘৰত যাম, কিবা মানে কেনেকুৱা কিবা কিবি। তাৰপিছত যাব নাপালোঁ। তাৰপিছত তাই আৰু মানে কিমান ঘৰত সোমাই থাকিব, আমনিও লাগিছে। এনেই তেনেকৈ যোৱা অভ্যাস নাই, আজিলৈ এৰি যোৱা নাই। আজি মানে কি এটা মন গ'ল, কোৱাত গ'ল। আৰু এটা খবৰ আপোনালোকক দিয়াই নাই, ভণ্টিৰ ভাল এটা খবৰ পায়ো ময়ো যাব পৰা নাই, আপোনালোককো খবৰটো জনোৱাও হোৱা নাই। 20 তাৰিখে তাইৰ ল'ৰা এটা জন্ম পালে, গতিকে মই যাব পৰা নাই, যিহেতু ভ্লগো বনোৱা নাই সেনেকৈ। লাহে লাহে অকণমান ভাল পাব লৈছোঁ আৰু ভৰিখন। দুদিন হ'ল খোজকাঢ়িব দিছে অলপ সমান জেগাত এনেকৈ, আৰু বেলডাল মাৰি যাব দিয়া নাই। তাৰপিছত যদি বাহিৰত বাই চান্স যাবলগীয়া হয়, তেতিয়া বেলডাল মাৰি যাব দিছে। আৰু মই আৰু এনেকুৱা ৰিস্ক এটা ল'ব বিচৰা নাই, কাৰণ আকৌ যদি ভাল হৈ কিবা এটা হ'ব লাগে বাহিৰত ওলোৱাৰ লগে লগে, যিহেতু আমাৰ চিৰিও নামিব লাগে, সেইকাৰণে মই ওলোৱা নাই। সমান জেগাতে লাহে লাহে খোজকাঢ়ি আছোঁ। অলপ ভাল পালেই যাম, লগতে আপোনালোককো দেখুৱাম পাৰিলে। আৰু আজি যিহেতু সিহঁতো নাই, অকলে আমি তিনিজনী আছোঁ, আৰু লগৰজনীকো মাতিছোঁ তাইক। গতিকে আজি তাই ধুনীয়াকৈ চলাম আৰু দিনটো। ইয়াতে অহাৰ পিছত এনেকৈ অকলে ৰাতি থাকি পোৱা নাই, অলপ ভয়ো লাগি আছে। তথাপিতো সিহঁতে আহিবলৈ ট্ৰাই কৰিব, যদি সোনকালে হয় কামটো হয়। তাইও আমনি পাই আছে, যাম বুলি, যিহেতু বহু দিনৰ পৰা ভাবি থৈছিলোঁ, সেইটোতো নহ'লে, সেইকাৰণে যাব দিলোঁ। আৰু তাই যদি বেছি দিগদাৰী কৰে লৈ আহিব, আৰু সেনেকৈ অকলে থাকি পোৱা নাই। এবাৰেই আছিলে, যেতিয়া আমাৰ এবাৰ কৰোণা পজিটিভ হৈছিলে, তাইক তেতিয়া ঘৰত পঠাই দিছিলোঁ, সেই প্ৰথম থাকিছিল। আৰু এতিয়ালৈ সেনেকৈ থাকি পোৱা নাই। আজি গৈছে, কি কৰে কি নকৰে চাওঁ। তাতে মা নাই ঘৰত, ইহঁত তিনিওটাই কি বনাই কৰি খায় বাৰু, সেইটো ইহঁতে জানে। আৰু ইয়াতো একেদিনো ইমান মানুহ চানুহ নাই যে, অলপ আমনি টাইপৰো লাগি আছে। ইহঁতৰো ঘৰত অলপ ফ্ৰী হৈ আহিব। আৰু চবৰে সেই যেতিয়া ঘৰত থকা যায়, সদায় ফ্ৰী থাকিলেও মানে আমনি নালাগে, কাৰণ চবকে পাই, ঘৰৰ ওচৰৰ বা ঘৰৰ মানুহৰ ঘৰত যিমান ফ্ৰী হৈ থাকিলেও আমনি নালাগে। ইয়াতে যেতিয়া বান্ধোনত থাকিব লাগে, ভাইটিও সেই ভাড়া ৰুমতে থাকে, তেতিয়া এটা আমনি লাগে। আৰু যিহেতু আমি ইয়াতে কৰ্মসূত্ৰে আছোঁ, মোৰ মানুহজনেতো আৰু বিশ্বাস কৰে, যদি একদিনো যদি বন্ধ পায়, ইয়াতে কি কৰি থাকিম, ঘৰলৈ যাওঁ ব'ল, সেনেকুৱা টাইপৰ। আৰু আমিও যাম বুলি ভাবি থৈছিলোঁ, কিন্তু নহ'লগৈ। আৰু বাকী আপোনালোকে জনাব, আপোনালোকৰ কেনেকুৱা গৈ আছে দিনবোৰ। আৰু এইকেইদিনটো অহাকালিৰ পৰাইতো চব খুলিলেও স্কুলবিলাক নুখুলে, স্কুল বন্ধ আছে আমাৰ বহু দিনলৈ, 30 তাৰিখলৈ বন্ধ আছে। গতিকে এইকেইদিন কেনেকৈ পাৰ কৰোঁ, মোৰ লগতে ইহঁতো অলপ বন্দী হ'বলগীয়া হৈছে। এতিয়া চাহ তাহ খাই আজৰি হ'লোঁ, আজি অলপ সোনকালে খালোঁ, সিহঁতেও গ'ল। আৰু এতিয়া জিনা গৈছে, তাই বোলে মৌচুমী জুচ বনাই খুৱাই মোক, আৰু তাইও খায়। গতিকে তাই মৌচুমী জুচ বনাই দিয়ক, আৰু আমি খাই লওঁ। তাৰপিছত বাৰু ধুনীয়াকৈ পাৰিছা, বাপৰে। এতিয়া বনাই পেলাই তুমি খাবা নে মোক দিবা? হয় নেকি? 2টা গ্লাছত 2টা মৌচুমীৰে জুচ হ'বনে? হয় নেকি? দিয়া। চাই কৰা, হেৰিটোত ধৰি লোৱা, জাকটোত ধৰি লোৱা এখন হাতেৰে। সেনেকৈ। আৰু আছেনে নাই মৌচুমী? নহয়, কিচেনত আৰু আছেনে নাই? আছে, সেইকেইটাও আনিব লাগিছিল। হয় নেকি? কম পৰি গ'লে ওলাইছেনে ৰস? পাৰিছা দেখোন। ভালকৈ ধৰি লোৱা তলৰটো। 3টা মানুহৰ 3টা মৌচুমী জুচ, হয় নহয়?
এতিয়া বা নায়ে আৰু আজি বায়ে তাতে ৰবাব টেঙা খাব হয় নহয় আমি কালি খাম আমাৰ কাৰণে লৈ আহিব নহয় এতিয়া আমি জুচ খাই লওঁ তাৰপিছত লগ পাই আছোঁ ৰ'ব তাই কি জুচ দিয়ে দেখাই আছোঁ মই এই বেছি খাই দিবা খাবও দিয়ে খাবও নিদিয়ে এইটো কেনেকুৱা কথা বেছি খাই দিবা এতিয়া খাই পেলাই আকৌ এইবিলাক চাফা কৰিবা চবখিনি গিলাচটো ধুই থৈ আহিবা হয় নহয় নালাগে নিজে নিজৰ কাম নিজে কৰিব লাগে যেনেকৈ নিজে বনাই খাইছা সেনেকৈ আকৌ বস্তুখিনি চাফা কৰি থৈ আহিবা পূজাৰ জেলেপীৰে চাহ খাম যোৱাকালি 1 পোৱা জেলেপী আনিছিল তাৰে মানে এইখিনি ৰৈছে আধা 1 পোৱা নাই আধা কেজি বা আনিছিলে ইমান খোৱা নহয় যে অলপ সেমেকা যেন হৈছে লাল চাহ একাপ বনাই লৈছোঁ ৰাতিপুৱা চাহ খোৱা দেৰি হ'ল আৰু অলপমান চৰ্দি ভাব হৈছে ঠাণ্ডা গৰম মিক্স হৈছে যে লাল চাহ খালে অলপ গাটো ভাল লাগে একদম যে জেলেপী বনায়ে উঠাই দিয়ে সেইটো জেলেপী খাই বহুত ভাল পাওঁ কালি সেনেকৈ লৈ আহিছিল কিন্তু ৰাতিৰ কাৰণে আৰু ইমান নাখালোঁ এখন খাই থৈ দিলোঁ জিনা তুমি কিবা খাবা মই চাহ আৰু জেলেপী খাইছোঁ তুমি চকচ খাবা নেকি অলপ চকচ খাবা আজি জিনাৰ একদম সময় যোৱা নাই অকলে অকলে হয় না কি তৰকাৰী বনাইছা ভাতহে বনাইছা তৰকাৰী বনোৱা নাই আজি অকলে অকলে খেলি আছে আৰু আজি মই অলপমান গাখীৰৰ সৰ আছিল লগাইছোঁ বহুত দিন হ'ল যে একো লগোৱা নাই আৰু বিচনাত থাকিলে মনো নাযায় ক্ৰীম চ্ৰীমো দুদিনমান এনেকৈ নাসানিলোৱেই শুকানৰ নিচিনা হৈছে সেইকাৰণে গা ধুওঁ বোলো অলপমান গাখীৰৰ সৰ আছিল তাকে লগালোঁ আৰু অলপ লাহে লাহে সৰু সুৰাকৈ কামবিলাকো কৰিব আৰম্ভ কৰিছোঁ কাৰণ কিমান আৰু তাইও কৰিব বা মোৰো ভাল নালাগে তাৰোপৰি নিজৰে আৰু নিজৰ মতে কামখিনি অলপকৈ কৰিব পাৰিলে ভাল লাগে তাই এতিয়া ভাত বনাই আছে মই বোলো অলপমান কিবা কিবি কৰি দিলোঁ লাহে লাহে বহি আৰু এতিয়া এইক মাতি আছোঁ গা ধুব এই যোৱা নাই ন এলা গাটো ধুই লওক ফটাফট তাৰপিছত ভাত খাব লাগিব এতিয়া ঠাণ্ডাৰ দিন আহিলে লাহে লাহে অকণমান সোনকালে গাটো ধুব পাৰিলে ভাল লাগে আৰু অকলে থাকিলেও কি হ'ল হাঁহৰ মাংস বনাই লৈছোঁ আজি বেলেগ একো নাই হাঁহৰ মাংস কাঁচকল ফ্ৰাই আৰু এয়া চালাড তিয়ঁহৰ চালাড চৰ্দি লাগি আছে তথাপিতো খাম আৰু বেলেগ একো নাই এতিয়া ভাতটো খাই লওঁ আমি 4জনীয়ে ধুনীয়াকৈ হেল্ল' এভৰিৱান এতিয়া কেইটা বাজিলে জানেনে 7টা বাজিবলৈ লৈছে আৰু আমি তিনিওজনীয়ে ভাত পানী খাই পূৰা শুইছোঁ এজনী অঁ 4জনী তাইৰ কথা পাহৰিছিলোঁ 4জনীয়ে ভাত পানী খাই ক'লোৱে একদম এতিয়া বাজিলে 7টা এজনীও এনেকৈ গম পোৱা নাই মানে ঠাণ্ডা গৰম মিক্স হৈছে ন শুই পেলাই বিৰাট ভাল লাগে আৰু আমাৰ অকণমান কথা পাতি শুতে দেৰিও হৈছিল তথাপিতো 4টা বজাই নাই তেতিয়াৰ পৰাই শুইছোঁ 7টা বজালৈ শুইছোঁ আজি ৰাতি টোপনি ধৰে নে নধৰে গম নাপাওঁ আৰু এনে যদি ভয় টাইপৰ লাগি থাকে তেতিয়া টোপনিটো গ'লে ভাল বেছি হেৰি নাহে চাওঁ কথা চথা পাতি থাকিম আৰু টোপনি নাহিলে এতিয়া সিহঁতে চাহ বনাব গৈছে আমি দুজনীয়ে আকৌ বাগৰিয়ে আছোঁ অলপ হয়নে বাৰ কাৰণে মনত পৰিছে নেকি সঁচাই তুমি দেখোন কৈছা বাৰ কাৰণে মনত পৰিছিল তেতিয়া অকলে খেলি থাকিব লগা হৈছে যে বেচাৰীয়ে এনে কাজিয়া কৰি থাকে দুটাই কাজিয়া কৰা নে নকৰা কেতিয়াবা কৰা আৰু অলপ হয়নে আৰু এইবিলাক আনিছে নেৰে একদম বিচনাৰ কাষতে গাৰু কাষতে লৈ শুইছে আৰু আমাৰ ইহঁতৰ এটা মানে কি নেচাৰ আছে নতুন যদি কিবা এটা বস্তু আনে কেইদিনমান পূৰা নেৰানেপেৰাকৈ খেলিব আৰু তাৰপিছত নাই সি পৰি থাকিলেও খবৰ নাই
আৰু যদি কোনোবাই ল'ব আহে বহুত দিনৰ পিছত ভাঙা চিঙাও তেতিয়া আকৌ নাই লাগে এনেকুৱা। এইকেইদিন দিনে ৰাতি মুখত নলা দিনে ৰাতি এইকেইটাকে লৈ থাকিব আৰু ডাঙৰজনীও কেনেকুৱা। বাকী লগ পাই আছোঁ বাৰু, চাহটো খাই লওঁ। অকলে বহি বহি ৰত্নাকৰ চাই আছোঁ। এইকেইদিন কি হৈছে নাজানো, যোৱাকালি জুবিনৰ 3খন নতুন চিনেমা দিছে, নতুন মিছন চাইনা টিভিত প্ৰথমবাৰৰ কাৰণে দিছে নেকি। আৰু মোৰ এইটো ঘৰত অহাৰ পৰা ইমান টিভি চোৱা নহয়। এইকেইদিন কি হৈছে অলপ অলপ টিভি চাই আছোঁ। আৰু এতিয়াও চালোঁ অলপমান ৰত্নাকৰ দিছে, যিহেতু হলত যাই চোৱা নাই অলপ চাওঁ। ইহঁতকেইটা অলপ ওলাই গৈছে, কিমান দিনটো সোমাই থাকিব আৰু গোটেইকেইজনী আমনি পাইছে। ইহঁত দুইজনী অলপমান তলত যাই খোজকাঢ়ি আহা। ময়ো অলপ বহি এনেকৈ টিভি চাই আছোঁ, লগতে এনেকৈ ভৰিখনৰো অলপ অলপ এক্সাৰচাইজ কৰি থাকিব দিছে, অলপ লাহে লাহেকৈ এনেকৈ কৰিও আছোঁ, বহি টিভিও চাই আছোঁ। মোৰ মানে আমনি লগাৰ নিচিনা হৈছে আৰু উপায়ো নাই, সেইকাৰণে চিনেমাকে চাই আছোঁ। ইমন বাইদেউ আহি পালে, অকলে অকলে ফুৰি কেনে লাগিল ইমন? ভাল লাগিছে? এটা ভোট জলকীয়া দিব পাৰিলে ভাল হ'ল হয়। কেকখন গোন্ধ নাখাওঁ ন ভোট জলকীয়া, এই জলকীয়া জিনা বাতি এটা দিয়াচোন, তোমাক মই অলপ দি দিওঁ। প্লেটখন আছে প্লেটতে এইখিনিত এতিয়া জলকীয়া সানিম বাপেকে। এইকেইটা সানো না ভাঙি দিওঁ নেকি? ইমানকেইটা দিলোঁ হ'ব পাৰে, ভাঙি দিওঁ ৰ। জিনা সেইখন চকীত যা তলৰ জলখিনি খাই না টেষ্টি লাগিব নহয়।